Hey guys, welcome back to my YouTube channel. মই বিকি আপোনালোকে চাই আছে বিকিৰাজ ব্লগ। তো গাইজ বলক আজি মই দেখা আছোঁ ক'ত কি কাম কৰিম। তো আহি পালোঁ গহপুৰ চেণ্টাৰ। তো গাইজ চেম্বাৰতে মোৰ CCTVৰ কাম এটা আছে। তো এয়া মই CCTVৰ ছেটিংছ কেইটামান কৰি আছোঁ আৰু কৰি পেলাই মই ক'ত যাম, দিনটোত কেনেকৈ কি কাম হ'ব গোটেইখিনি আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। তো গাইজ ছেটিংছ আমি কৰি ল'লোঁ আৰু ইয়াৰ পৰা আমি ওলাই গৈ আছোঁ অন্য এটা ঠাইলৈ, য'ত আমাৰ এটা বিল্ডিঙৰ ৱেৰিং আমাৰ ৱৰ্ক এণ্ড প্ৰগ্ৰেছ। গাইজ বতৰ একেবাৰে বেয়া, চাওক কেনেকুৱা বৰষুণ আহি আছে। তো আমি আহিলোঁ আৰু এটা ছাইডত, এই ছাইডটো দেখাই আছোঁ মই এই বিল্ডিংটোত কি কাম হৈ আছে আপোনাক দেখুৱাম মই। ফাৰ্ষ্ট ফ্ল'ৰৰ কাম অলৰেডি আগত হৈ গৈছে আৰু আপোনাৰ যি কয় টাইলছ লগোৱা হৈ আছে বৰ্তমান। আৰু ওপৰত মই এইকেইটা পইণ্ট এৰি দিছোঁ, এইকেইটা বৰ্ড, এইকেইটা কাম সম্পূৰ্ণ কমপ্লিট হৈ আছে। তো এইফালেদি উঠি যাওঁ, এইটো চিৰিটো উঠি যাওঁ আৰু ইয়াত কি কাম হৈছে মই আপোনালোকক কমপ্লিট দেখুৱাই যাম। তো গাইজ আমি যিটো বিল্ডিং কৰি আছোঁ ড্ৰয়িংটো মই দি দিছোঁ, চাই লওক। এইটো ড্ৰয়িং হয়, বিচনা আছে, বৰ্ড ক'ত কি আছে মই গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ এইটো হ'ল লিফ্ট, মই দেখাই আছোঁ। এইটো লিফ্টটো চাওক তললৈকে আছে। এইটো লিফ্ট, এইফালে আছে ষ্টেয়াৰ উঠি অহা। তো আমি ইয়াত আৰু কি কাম কৰি যিহেতু ইটো ছাইডো ৰুম আছে, ইটো ছাইডো ৰুম আছে আৰু এইটো হ'ল কিটচেন। গোটেইখিনি আপোনাক মই দেখাই লওঁ, ষ্টাৰ্টিঙৰ পৰা দেখাই লওঁ। তো মই এইটো ফ্ৰণ্টৰ পৰা দেখুৱাই আছোঁ চাওক। এইটো আমি এইফালৰ পৰা উঠি আহিলোঁ। এইটো এটা ৰুম, বেডৰুম হয়। এই বেডৰুমত আমি কি কাম কৰিছোঁ সেইকেইটা মই আপোনালোকক দেখুৱাম। এইটো হ'ল বিচনাৰ ছাইডটো, মই ড্ৰয়িংটো দেখাই দি আছোঁ আপোনালোকক, চাই লওক। এইটো বিচনা ছাইডটো, বিচনা ইয়াৰ পৰা ইয়ালৈকে 6.5 ফুট থাকে, দীঘলটো আপোনাৰ 6.5 ফুট থাকে। তো মানে মই দিছোঁ আপোনাৰ এইটো 7 ফুটত দি ৰাখিছোঁ। আৰু দুটা ৱাল লেম্পৰ কাৰণে এইটো এটা পইণ্ট, এইটো এটা পইণ্ট, যিহেতু আমি এইটো বৰ্ডটো পিছত ফিক্স কৰিছোঁ কাৰণে পাইপটো লগোৱা নাই। আৰু এটা মই আপোনালোকক কৈ দিওঁ ইয়াৰ মাজতে যে আপোনালোকে অপশ্যনকেইটা ৰাখি থ'ব। মেইন অপশ্যনকেইটা যদি আপোনালোকে অপশ্যনটো ৰাখি থয়, ইন ফিউচাৰ আপোনালোকে তাত যিকোনো বস্তু এড কৰি দিব পাৰে। তো এই বিচনাৰ ফ্ৰণ্টত মই দেখুৱাই আছোঁ আপোনালোকক, চাওক। এইটো এটা আমি টিভি বৰ্ড ৰাখিছোঁ, এইটো এটা টিভি বৰ্ড আৰু এটা হ'ল আপোনাৰ মেইন যোনটো চাৰ্কিট বৰ্ড হ'ব, সেইটো চাৰ্কিট বৰ্ড। তো পাইপ এতিয়া আমি মাৰা নাই, যিহেতু আমি বৰ্ডকেইটা আগতে ফিক্স কৰি লৈছিলোঁ। এইকেইটা আমি বৰ্ড ফিক্স কৰি লৈছোঁ, এইটো বৰ্ড আপোনাৰ ফিক্স কৰি লৈছোঁ। আৰু তলত ফুড লেম্পৰ কাৰণে আমি অপশ্যন ৰাখি দিছোঁ, চাওক। আৰু ওপৰত এতিয়া কানেক্টিঙৰ কাৰণে 2 মডেল এটা দিয়া আছে। এইটো ছাইডে আছে এচিৰ পইণ্ট, চাওক এচি লগাব পাৰিব। তো আপোনাৰ অভাৰঅল এইটোৱে আছে। এইটো হ'ল আপোনাৰ বেডৰুম, যোনটো বেডৰুম কৈ আছোঁ। এইটো হ'ল আপোনাৰ ড্ৰেছ চেঞ্জিং ৰুম। তো ইয়াৰ কাৰণে আমি যিহেতু আপোনাৰ ষ্টেনাৰ যদি কিবা হেয়াৰ ড্ৰায়াৰ চলায়, ইয়াৰ কাৰণে এটা পইণ্ট ইয়াত দিয়া আছে। এইটো হ'ব আপোনাৰ যিটো এই ড্ৰেছ চেঞ্জিং ৰুমৰ কাৰণে ছুইচ বৰ্ড ইয়াত দিয়া আছে। এইটো ছাইডে আপোনাৰ এইটো চাওক, এইটো ছাইডে দিছোঁ মই আপোনাৰ যিহেতু লেট্ৰিন বাথৰুম এইটো হয়। তো লেট্ৰিন বাথৰুমৰ কাৰণে লাইটৰ পইণ্ট দিয়া আছে। এইফালেতো আমি কাটি পেলাই ওপৰত উঠাই দিছোঁ আৰু আপোনাৰ এইফালে এটা জাষ্ট পইণ্ট এটা এৰি দিছোঁ। এইটো 2 মডেলৰ আছে, 2 মডেলৰ আপোনাৰ ইয়াত আপোনাৰ গিজাৰ ইনষ্টল হ'ব। এইটো এডজাষ্টৰ কাৰণে আছে। তো অভাৰঅল এইকেইটা পইণ্টে আমাৰ লেট্ৰিন বাথৰুমত দিয়া আছে। এইটো হ'ল মাজৰ কৰিডৰটো আৰু এইটো কৰিডৰটো ইয়াৰ পৰা চাওক। এইটো এটা বেডৰুম হয়। এই বেডৰুমটোত আপোনাৰ বেডৰ ওচৰত বৰ্ড দিয়া আছে। এইটো লেট্ৰিন বাথৰুমৰ ছুইচ বৰ্ড। এইটো আপোনাৰ ষ্টেণ্ড লেম্প যদি টেবুল চেবুল লগাই এইকাৰণে বৰ্ড দিয়া আছে। আৰু মেইন বৰ্ডটো দিয়া আছে এইখিনিত, চাওক। এইটো মেইন বৰ্ড দিয়া আছে, তলত ফুড লেম্প দিয়া আছে আৰু এইটো আউটডোৰ কাৰণে লাইট এটা দিয়া আছে। তো অভাৰঅল আপোনাৰ এটা ৰুমত বেছিক কামখিনি এইখিনিয়ে হৈছে। তো গাইজ এইটো ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এটা ৰুম দেখুৱাওঁ আপোনালোকক। এই ৰুমটো চাওক, এইটো সেই তেনেকুৱাই ছেম আপোনাৰ। এইটো চিলিঙৰ কাৰণে উঠাই দিছোঁ, ফল চিলিঙৰ কাৰণে উঠোৱা আছে। এইটো ছাইডে এটা বৰ্ড আছে, যিহেতু এইটো ছাইডে আপোনাৰ পঢ়াৰ টেবুল হ'ব। এইটো এটা বৰ্ড, এইটো ছেকেণ্ড বৰ্ড। এইটো আছে আপোনাৰ চাৰ্কিটৰ বৰ্ড। এইটো হ'ল মেইন চাৰ্কিটৰ বৰ্ড আৰু আপোনাৰ তলত আছে ফুড লেম্প। এইফালে আছে টিভি ইউনিট। এইটো ছাইডে আছে আপোনাৰ এই বেলকনি টাইপৰ আছে, এইটোত লাইট হ'ব। আৰু ওপৰৰ কাৰণে আমি এচিৰ কাৰণে দিওঁ, এইটো চাওক এচিৰ কাৰণে। তো আৰু এইফালে আছে লেট্ৰিন বাথৰুম। তো আপোনাৰ লেট্ৰিন বাথৰুমৰ কাৰণে যিকেইটা পইণ্ট দিয়া আছে মই দেখাই আছোঁ এটা এটাকৈ।
এইটো আপোনাৰ এডজাষ্টাৰ ফেনৰ কাৰণে দিয়া আছে আৰু এইটো চাইডে 2 মডেল লিখা আছে তাত আপোনাৰ এইফালে গিজাৰৰ কাৰণে আমাৰ অপশ্যন পোৱা আছে তো প্ৰত্যেক ৰুমে আমি গিজাৰৰ অপশ্যন দি দিছোঁ তো গাইজ আপোনালোকক কথা এটা কৈ দিওঁ যে আপোনালোকে যেতিয়া ইলেক্ট্ৰিকেল কাম কৰাব আৰু বিশেষকৈ কিচেনৰ কাম যেতিয়া কৰায় কিচেনত কিছুমান আপোনালোকৰ অপশ্যন ৰাখি দিয়াটো খুবেই জৰুৰী কিয় জৰুৰী বুলি কৈ আছোঁ ধৰি লওক আপোনালোকৰ বেচিনৰ ওপৰত ফিল্টাৰৰ পইণ্টটো আৰু ফিল্টাৰৰ ওপৰত ধৰি লওক আপোনাৰ বেচিনৰ ওপৰত যদি গিজাৰ লগাই দিয়ে 3 লিটাৰ কিচেনৰ গিজাৰ পায় তো সেইকেইটা অপশ্যন ৰাখি দিব আৰু যিটো পাৱাৰ চকেট লগায় সেই পাৱাৰ চকেটটো কিছুমানে ধৰি লওক আপোনাৰ হাইটত দি দিয়ে তো কেটলি যিটো লগায় কেটলিটোৰ কাৰণে আপোনাৰ তাৰটো সৰু থাকে আপোনালোকে পৰাপক্ষত জানে যিটো আমাৰ হেণ্ড কেটলি থাকে সেই কেটলিটোৰ কাৰণে তাৰটো চুটি থাকে ধৰি লওক আপোনাৰ 1 মিটাৰ নাথাকে আধা মিটাৰ থাকে তেনেকুৱা থাকে তো আপোনালোকে পৰাপক্ষত সেইটো ঢুকি নাপায় কিছুমানে কিবা কি কয় টেবুল লগাই ল'বলগীয়া হয় তো সেইটো নকৰি আপোনালোকক মই এটা ভাল চলিউশ্যন দি দিওঁ যিহেতু আপোনালোকে জানে যে আপোনাৰ কিচেনৰ স্লেবটো 3 ফুটত থাকে তো তাৰ পৰা কিমান হাইটত আপোনালোকে দিলে বেষ্ট হ'ব আৰু কিমান এটা অপশ্যন ৰাখিলে আপোনালোকে বৰ্ড ইউজ কৰিব পাৰিব কিমানটো হাইটত দিলে আৰু কি পইণ্ট দিলে পাৰফেক্ট হ'ব গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যিহেতু এইটো হ'ল আপোনাৰ হল এৰিয়া ইয়াতে ধৰি লওক আপোনাৰ ড্ৰয়িং ৰুমটো হ'ব এই জেগাটো চাওক আৰু কাটিং আমাৰ অলৰেডি চলি আছে তো আমাৰ কিচেনটো মই দেখুৱাই আছোঁ আপোনালোকক এইটো হ'ল কিচেনৰ মেইন বৰ্ডটো এইখিনিত দি দিছোঁ চাওক এইটো হ'ল আপোনাৰ কিচেনৰ যোনটো দৰ্জা এই দৰ্জাটো এইখিনিত হ'ব আৰু আমি ইয়াত এটা পাৱাৰ চকেট দিছোঁ 4 মডুল লগত এটা ইণ্ডিকেটৰ থাকিব এইটো আপোনাৰ 15 এম্পিয়াৰৰ 16 এম্পিয়াৰৰ এটা বৰ্ড চকেট ছুইচ তো এইটো আপোনাৰ ফ্ৰিজৰ কাৰণে কামত আহিব আৰু ক'ত কি বৰ্ড লগাই আছোঁ মই আপোনালোকক দেখুৱাই আছোঁ এইটো চাইডে চাওক 2 মডুলাৰ এটা বৰ্ড আছে তলত চাওক 3 মডুলাৰ আছে আৰু একেবাৰে তলত মই ঘোঁৰাটো ঢাক খাই আছে হ'লেও দেখাইছে এইটো হ'ল আপোনাৰ 6 মডুলাৰ ঠিক আছে তো এইটো আপোনাৰ গিজাৰৰ কাৰণে আহি যাব যিহেতু এই জেগাটোত বেচিন হ'ব তো বেচিন হ'লে আপোনাৰ ইমানটোত আপোনাৰ ফিল্টাৰটো ইনষ্টল হৈ যাব ফিল্টাৰৰ কাৰণে তাৰ ইনভাৰ্টাৰ পইণ্টটো আমি তাত ৰাখি দিছোঁ আৰু তলৰ আছে যিটো আপোনাৰ মিক্সি চলাব পাৰিব আৰু হাইটটো মই আপোনাক দেখাই দিছোঁ চাওক হাইটটো আপোনাৰ এইটো এটা আমি মিক্সি চলাবলৈ বৰ্ড দি দিছোঁ তো হাইটটো আমি জুখিছোঁ তাৰ পৰা 3 ফুটৰ এফুট ওপৰত আছে 4 ফুটৰ টোটেল বৰ্ড আছে তো আপোনালোকে পাৰফেক্ট আপোনালোকৰ মিক্সি বা কিবা অন্য কিবা লগালে আপোনালোকক সেইটো কমি নাযায় ঠিক আছে তো সেইটো লক্ষ্য কৰিব আপোনালোকে আৰু এইটো চাইডে যিটো ষ্ট'ৰ এটা হ'ব ষ্ট'ৰ কাৰণে আমি ইয়াত এটা পইণ্ট দি দিছোঁ 6 মডুলাৰ এইটো চিলিঙৰ ওপৰত উঠাই দিছোঁ এইটো চাইডৰ পৰা আমি কানেকশ্যন দি দিছোঁ ভিতৰলৈকে তো আপোনাৰ এইকেইটাই আছে আৰু ডিবি বক্সটো যিহেতু আমি ইয়াত দিছোঁ সদায় কৰিডৰত পৰাপক্ষত ডিবি দিলে আপোনাৰ ৱেৰটো কম লাগে আৰু ছেকেণ্ড কথা হ'ল ইমাৰ্জেঞ্চি কেছেছত আপোনালোকে অফ কৰি দিব পাৰিব তো কিচেনৰ বেছিক এইটোৱে আছিলে তো গাইজ কিচেনটো আপোনালোকক মই দেখুৱালোঁ আৰু হাইটকেইটাৰ কথা যিহেতু কৈছোঁ আপোনালোকে এইটো কাম কৰাৰ সময়ত লক্ষ্য কৰিব আৰু ছেকেণ্ড কথা হৈ গ'ল মই আগতো আপোনালোকক 2টা বেডৰুম দেখাইছিলোঁ আৰু এটা বেডৰুম দেখাম আৰু বেডৰুমত গিজাৰ ছিষ্টেমটো হয় কেনেকৈ কি কৰে গিজাৰটো বহুতে মানে ধৰি লওক 2টা ৰুমত এটা গিজাৰ লগাই দিয়ে তাত অসুবিধাসমূহ কি মই গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক হ'ল আপোনাৰ চব এটাচ লেট্ৰিন বাথৰুম হৈ আছে তো গোটেইকেইটাতে আমাৰ গিজাৰৰ পইণ্ট দিয়া আছে তো পৰাপক্ষত কি কৰে 2টা লেট্ৰিন বাথৰুম থাকিলে বহুতে এটা গিজাৰ ইউজ কৰিব বিচাৰে তো সেইটো তেওঁলোকৰ সুবিধা অনুযায়ী কিন্তু মই এটা কথা কওঁ 10 লিটাৰৰ যদি আপুনি 2টা লগাই লয় আপোনাৰ সুবিধা হ'ব আৰু সেইটোৰ কমপ্লেইন বহুত হয় এটা গিজাৰ যদি 2টা ডিভিজনৰ ভাগ কৰি লয় কমপ্লেইন আছে এইটো তো পৰাপক্ষত আপোনালোকে ছিংগলকৈ 10 লিটাৰ লগাই ল'ব পাৰ্চনেলি এটা ৰুমৰ কাৰণে 1 2 3 মানুহৰ কাৰণে 10 লিটাৰে বেষ্ট হয় মানে 10 লিটাৰ গিজাৰ আপোনালোকে ইউজ কৰিব পাৰে বাথৰুমত আৰু এটা বেডৰুম দেখাই আছোঁ বেডৰুমত কি আমি কাম কৰিছোঁ গোটেই বেডৰুমত ইলেক্ট্ৰিকেল কামকেইটা গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই দিয়ক আৰু আহক মোৰ লগত মই আপোনালোক দেখুৱাই তো গাইজ এইটো হ'ল আপোনাৰ কৰিডৰটো মই দেখালোঁ এইটো কৰিডৰটো হয় তো এইটো হ'ল বেডৰুমটো চাওক এইফালৰ পৰা যোনটো ষ্টেয়াৰ কেছ আছে এটা চিৰি আছে এই চিৰিটো ইটো ছাইডৰ পৰা আছে চাওক এইটো ছাইডৰ পৰা আছে তো এইটো আপোনাৰ ডাঙৰ বেডৰুম এটা তো বেডৰুমত আমি কি কাম কৰিছোঁ মই বেডৰুমটো দেখাওঁ আপোনালোকক এইটো আছে 18 মডুল বৰ্ড যিহেতু ৰুমটো ডাঙৰ ঠিক আছে 18 মডুল বৰ্ড দিয়া আছে আপোনালোকৰ এইফালে বেডৰ ওচৰত 6 মডুলাৰ 2টা দিয়া আছে এইফালে আপোনাৰ যিহেতু ৱৰ্ক এণ্ড প্ৰগ্ৰেছত আছে কামটো তো মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাব পৰা নাই যিখিনি কাম হৈছে মই সেইখিনি আপোনালোকক বেছিকটো দেখুৱাব বিচাৰিছোঁ তো এইটো মই কৈছোঁৱে আগত আপোনাৰ 6 ফুটত থাকে তো আমি এটা 7 ফুটত দিছোঁ ধৰি লওক 6 ইঞ্চি গেপ থাকিলে আপোনাৰ তাত যিটো বিচনা হ'ব বিচনাৰ ছেপটো ধুনীয়াকৈ পাৰফেক্ট হৈ যাব আৰু ইয়াৰ ফ্ৰণ্টে আছে টিভি ইউনিট যিহেতু এইটো 8 মডুলাৰ হয় আপুনি টিভি ইউনিটৰ কাৰণে আমি ইয়াত বৰ্ড এৰি দিছোঁ আৰু এইটো যিহেতু গোটেই চিলিং হ'ব ফল চিলিং হ'ব তো ফল চিলিঙৰ কাৰণে অপশ্যন দিয়া আছে গোটেইখিনি আমি উঠাই ৰাখিছোঁ এইটো হ'ল আপোনাৰ লেট্ৰিন বাথৰুম যিহেতু এটাচ হয়
তো লেট্ৰিন বাথৰুমৰ কাৰণে ছুইচ পইণ্ট আমি ইয়াত দি দিছোঁ, ছুইচ বৰ্ড ইয়াত দি দিছোঁ। এইটো চাইডে আছে আপোনাৰ গিজাৰৰ পইণ্ট, এডজাষ্টাৰ, গিজাৰ, আৰু এইটো চাইডে ওপৰলৈকে উঠাই দিছোঁ আমি, যিহেতু আমি ইয়াত লাইটিঙৰ কানেকশ্যন দিম। তো AC ইউনিটটো আপোনাৰ এইটো চাইডে অপশ্যন আছে, এইটো চাইডে অপশ্যন আছে, কোনটো চাইডে লগাওঁ সেইটো আমি শেষতে গম পাম। তো বেডৰুমটো দেখুৱালোঁ আপোনালোকক। তো আই হোপ আপোনালোকে ভিডিঅ'টো কেনেকৈ পাইছে। তো গাইজ মই দেখুৱালোঁ আপোনালোকক বেছিক যিখিনি আমি কৰি থাকোঁ সেই কামখিনি, আৰু পৰাপক্ষত আপোনালোকে যেতিয়া কৰাই এটা বেছিক ড্ৰয়িং এটা বনাই ল'ব। আৰ্কিটেক্টে এই ইলেক্ট্ৰিক লেআউটটো দি দিয়ে, তো সেইটো হ'লে আপোনাৰ এটা ভাল কি হয় মই আপোনালোকক জনাই দি আছোঁ। ধৰি লওক আপুনি মডুলাৰ কৰাই বা ৱাৰ্ড্ৰপ তেনেকৈ কৰাই, ধৰি লওক বেড আপুনি যদি মডুলাৰ বেড বনায়, কিটচেন যদি মডুলাৰ বনায়, অপশ্যনকেইটা থাকি দিলে সেইমতে আপোনালোকৰ গোটেই ছেটআপটো ক্লিয়াৰ হৈ যাব। আৰু যদি আপোনালোকৰ নিমিলে তেতিয়া আপোনালোকে যদি ৱাৰ্ড্ৰপ এখন বনায়, সেই ৱাৰ্ড্ৰপৰ পিছফালে বৰ্ডটো লুকাই যায়। তো সেইকাৰণে ইলেক্ট্ৰিক লেআউটটো মষ্ট ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ আৰ্কিটেক্টৰ পৰা আপোনালোকে লৈ ল'ব পাৰে। তো আই হোপ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে। যদি নেক্সট পাৰ্টটো চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই এই ঘৰটোৰে নেক্সট পাৰ্টটো লৈ আহিম। তো এতিয়ালৈ টাটা, বাই বাই।